স্কুলখনৰ নাম চাইনি কিডছ প্লে স্কুল হয়। গোটেই বকতা মৌজাতে আমাৰ এখন প্ৰথম স্কুল হয়, য'ত নেকি সৰু ল'ৰা ছোৱালী প্ৰি নাৰ্চাৰী ল'ৰা ছোৱালীখিনিক আমি শিক্ষাদান দিওঁ। আৰু ইয়াত এনেকুৱা এখন ইংলিছ মিডিয়াম স্কুল নাছিলে আগতে, আৰু যোৱা বছৰ 2021 চনত আমি ইয়াতে কোঁৱৰটিঙত এইখন স্কুল প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু এই প্ৰতিষ্ঠা কৰিয়ে আমি এটা সংকল্প লৈছিলোঁ যাতে ইয়াত পঢ়ি থকা বা ইয়াৰ ওচৰ পাজৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমৰে তেওঁলোকে পঢ়া শুনা কৰি দেশৰ নাম কৰিব পাৰে। আজি এই বিশেষ দিনটোত আমাৰ কাৰণে এটা বহুত ভাৰতবাসীৰ বাবে বিশেষকৈ এটা গৌৰৱৰ দিন হয়, কাৰণ আমি 75 years কমপ্লিট কৰিছোঁ আমাৰ দেশখন স্বাধীন হোৱাৰ। যিমান ত্যাগ কৰিছিল তেওঁলোকে, আমি সিমানখিনি আমি ভাবিবও নোৱাৰোঁ, কাৰণ আমি 4জন ব্যক্তিক আজিৰ যুগত আমি একত্ৰিত কৰিব নোৱাৰোঁ। তেওঁলোকে 130 কোটি এই ভাৰতবাসীক একত্ৰিত কৰি তেওঁলোকে ইমানখিনি ত্যাগ কৰি আজি আমাক দেশখন স্বাধীন কৰিছিলে ব্ৰিটিছৰ পৰা। আৰু সেইকাৰণে আমি আমাৰ বিদ্যালয়তে এটা সৰু কাৰ্যসূচীৰে আজিৰ দিনটো আৰম্ভ কৰিছিলোঁ। কাৰ্যসূচী আমাৰ প্ৰথমতে পতাকা উত্তোলন হৈছিলে। তাৰ পাছতে আমি এটা প্ৰেজেণ্টেশ্যন ৰাখিছিলোঁ, য'ত আমি সৰু ল'ৰা ছোৱালীখিনিক নিজৰ দেশৰ বিষয়ে তেওঁলোকে যাতে দুটা কথা জানে, তেওঁলোকে সন্মান কৰিবলৈ শিকে, পতাকাখন আমি কেনেকৈ ৰাখিব লাগে বা কেনেকৈ সন্মান কৰিব লাগে তেওঁৰ বিষয়ে জানে, বা আমাৰ পূৰ্বপুৰুষসকলে কেনেকৈ ত্যাগ কৰিছিল সেই বিষয়ে তেওঁলোকে অলপ জানে। তাৰ কাৰণে আমি এটা সৰু প্ৰেজেণ্টেশ্যন ৰাখিছিলোঁ। তাৰ পাছতে আমাৰ এটা কোৰাছ আছিলে টিচাৰসকলৰ। তাৰ পাছতে আমাৰ সৰু কণ ল'ৰা ছোৱালীখিনিক আমি এটা স্বাধীনতা দিৱসত আমি এটা গান বা নাচ এনেকুৱাকৈ নাচ কৰাইছিলোঁ। আৰু তাৰ পাছতে আমি তেওঁলোকক এটা স্পীচ কম্পিটিশ্যন পাতিছিলোঁ। তেওঁলোকে যাতে ধুনীয়াকৈ মাইক্ৰ'ফোনত যাতে কথা এটা ক'ব পাৰে, নিজৰ দেশৰ বিষয়ে কিবা এষাৰ ক'ব পাৰে, সেয়াই আমি ইয়াত পাতিছিলোঁ।